হেল্ল' গাইজ, সকলো ভালে আছেনে? মই বাৰু ভালে আছোঁ আৰু আজি ওলালোঁ শ্বুটিঙলৈ বুলি। আৰু আপোনালোকে চাই আছে অংকুৰ ডেকা লাইফষ্টাইল ভ্লগছ ইউটিউব চেনেল আৰু ব্লগ। আৰু ইফালে ৰুমন নাযায় সময় বাট ভেটি ৰয় নাযায় সময় বাট আৰু ইফালে ধিয়াজ দা। আমি আৰু চাইকেল লৈয়ে যাই আছোঁ গাইজ, আৰু এনেকৈয়ে যাই আছোঁ শ্বুটিঙলৈ বুলি। আৰু ইফালে বুবুদাহাত আৰু ইয়াৰ ৰুমন আৰু ইফালে শ্বুটিঙৰ টিম। আৰু ফাইনেলি গাইজ গেটৰ চক পালোঁ। আৰু এনেকৈয়ে শ্বুটিঙলৈ বুলি যাই আছোঁ, আৰু আপোনালোকে চাই থাকক। আৰু ফাইনেলি গাইজ শ্বুটিঙৰ জেগা পালোঁ, আৰু ইয়াতে শ্বুটিং হ'ব বোলে। আৰু ইয়াত ৰেডি হৈ আছে। আৰু এইফালে বুবুদা। আৰু গাইজ আপোনালোকৰ মাজলৈ আহি আছে যত্নৱান স্বামী লাইফ ষ্টৰী। আৰু এনেকৈয়ে শ্বুটিং আৰম্ভ হৈ আছে। আৰু সকলোৱে যাতে মৰম আশীৰ্বাদ কৰে, আৰু সকলোৱে চাব। ধিয়াজ এণ্টাৰটেইনমেণ্ট দৰং চেনেলটোত দিয়া হ'ব। বাট ভেটি দানি 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 দেৰো নানি দানি দানি দেৰো দাদা দাদা ৰে দাদো দেৰো নানি দানি দানি দেৰো দাদা দাদা ৰে দাদো। আৰু গাইজ ভিডিঅ'টো আজি এইখিনিয়ে আছিল, আৰু সকলোৱে চাব বুলি আশা থাকিল।